নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আমাৰ ঘৰৰ জালুকৰ গছকেইডাল দেখুৱাব খুজিছোঁ আৰু লগতে জালুকৰ বিষয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ কথাও শ্বেয়াৰ কৰিব খুজিছোঁ। আমি সকলোৱে জানো জালুক এবিধ উত্তম মছলা। তাৰোপৰি জালুকৰ আন কিছুমান ঔষধি গুণো আছে। সেয়েহে আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী। জালুকৰ ইংৰাজী নাম ব্লেক পিপাৰ। আমাৰ যেতিয়া জ্বৰ হয়, একো খাবলৈ মন নাযায়, গা খুব বেয়া লাগি থাকে, সেই সময়ত আমি যদি তুলসীৰ সৈতে জালুক দি চাহ বনাই খাওঁ, জ্বৰ ভাল হয় বুলিও কয়। আমাৰ যেতিয়া গাৰ বিষ হয়, সেই সময়ত ভেদাইলতা পাতৰ সৈতে জালুকৰ গুড়ি মিহলাই খোৱাটো ভাল বুলি কয়। ছালত কোনো ধৰণৰ ফোঁহা ওলালেও জালুকৰ গুড়ি লগালে ভাল পোৱা যায়। এচামুচ জালুকৰ লগত অলপমান ঘিউ মিহলাই খালে চকুৰ দৃষ্টিশক্তিও হেনো বৃদ্ধি পায়। তাৰোপৰি ৰক্তচাপ, কৃমি, পিত্তৰোগ, নিউমোনিয়া, পানীলগা, কাহ আদিতো জালুক বৰ উপকাৰী। মই জনা কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও যদি কিবা জানে জনাবচোন। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।